চেনেলৰ আন এটি ভিডিঅ'লৈ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত যিয়ে টেলিভিছনৰ পৰ্দাৰ পৰা নিজকে বলিউডত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। তেখেতে যোৱা 14 জুন তাৰিখে মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যাৰ পথ বাছি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ 34 বছৰ। সকলোৰে সৈতে হাঁহি মাতি থকা মানুহজনৰ এনে বাতৰিয়ে সকলোকে আচৰিত কৰি তুলিছে। এই ক্ষেত্ৰত জুবিন দাক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কি ক'লে শুনো আহক। এটা সুইচাইডৰ কথাটো মানে ক'বলৈ বৰ দিগদাৰ হয়। কি ধৰণৰ মেণ্টেল ডিপ্ৰেশ্যন, কি ধৰণৰ কি বা ঘটনা ঘটিল তেওঁৰ লগত লাহে লাহে ওলাব বাৰু। কিন্তু বৰ ধুনীয়া ল'ৰা আৰু ভাল এক্টিং কৰে, ধুনীয়া কৰে। ৰাইজ কৰি আহিছিলেহে, আহোঁতেই এনেকুৱা এটা ঘটনা শুনি আমি শ্বকড আৰু তাক মই পাইছোঁ চাগে, মই মানে কথা পতা নাই যদিও বম্বেত থাকোঁতে তেতিয়া আমি ফিল্মফেয়াৰত আহে, তাত মই দেখিছোঁ। চ' এইটো দুখ লগা কথা এটা। খালি মেণ্টেল ডিপ্ৰেশ্যনটো মানে কি সেইটো বুজিবলৈ অলপ টান। এতিয়া তাৰ লগত খুব ক্ল'জ ফ্ৰেণ্ডে গম পাব বা কোন কোন আছিলে লগত। কিন্তু শ্বকিং নিউজ আৰু এজন ভাল টেলেণ্টেড নতুন ল'ৰা, উঠি অহা ল'ৰা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সেইটো দুখ লাগিছে। আৰু মই তাৰ চেহেৰাটো ভাল পাইছিলোঁ, ধুনীয়া লাগে দেখিবলৈ স্ক্ৰীণত। চ' দুখজনক কথা সঁচাকৈ। টেণ্ডেঞ্চিটো মই পাইছোঁ আগতে মানুহ, মানে দুবাৰ তিনিবাৰ চেষ্টা কৰা মানুহো পাইছোঁ, মই লগ পাইছোঁ। এইটো এটা বেমাৰৰ নিচিনা হৈ যায়। চ' চাইক'লজিষ্ট আছে, তাৰ লগত কথা পাতিলে বেলেগ কথা, তেওঁলোকে হেল্প কৰিব পাৰে। কিন্তু এইটো টেণ্ডেঞ্চি যদি মানুহৰ মানে ভিতৰত সোমাই যায়, সেইটো উলিয়াবলৈ বৰ টান কিন্তু প্ৰথম কথা। আৰু তাৰ কাৰণে সেই ট্ৰিটমেণ্ট আছে সেই ধৰণৰ। হয়তো তেওঁ লোৱা নাছিলে তেনেকুৱা একো, বা ছুইচাইড কৰিবলৈ হ'লে কিবা এটা ডাঙৰ প্ৰব্লেমেই হ'ব লাগিব। সৰু সুৰা প্ৰব্লেমত মানুহে ছুইচাইড নকৰে। গতিকে আমি ৰ'ব লাগিব এতিয়া অনুসন্ধান কৰি কি বা ওলায় কথাটো। আৰু কেইদিনমান আগতে তেওঁৰ মেনেজাৰগৰাকীয়েও বোলে ছুইচাইড কৰিছে শুনামতে। চ' ভিতৰুৱা কিবা এটা থাকিব, কিবা এটা ডিপ্ৰেছিভ কিবা এটা কথা। চ' সেইটো আমি বাতৰিৰ কাৰণে ৰ'ব লাগিব কি ওলায় নিশ্চয়। কিন্তু নতুন প্ৰজন্মক এটা কথা ক'ব বিচাৰোঁ যে এইটো ছুইচাইডেল টেণ্ডেঞ্চিটো যাতে নানে মনলৈ, যেনেকুৱা ধৰণৰ যি ধৰণে নহওক। আজিকালি বিভিন্ন ধৰণৰ অপশ্যন থাকে মানুহৰ, কথা পাতিবলৈ মানুহ থাকে। কথা পাতি সেই ধৰণে চিন্তা চৰ্চা কৰিলে এই টেণ্ডেঞ্চিৰ পৰা মুক্ত। মানে মইতো বহুত ধৰণৰ যুগ পাৰ কৰিছোঁ, বহুত ধৰণৰ ফেজ পাৰ কৰিছোঁ লাইফত। মোৰ নিজৰ হাততে মোৰ ভণ্টি ঢুকাইছে ৰাস্তাৰ মাজত, মোৰ বেষ্ট ফ্ৰেণ্ড ঢুকাইছে একেলগে, তাৰ অলপ দিনৰ কাৰণে মা ঢুকাইছে। চ' মই সেই গোটেইকেইটা তিনিটা একেলগে ধাক্কা মই এমাহমান মোৰ দিগদাৰ হৈছিলে, সঁচা কথা। মই ঘূৰি ফুৰিছিলোঁ অকলে, নিজৰ ওপৰত অত্যাচাৰ কৰিছিলোঁ। কিন্তু মই সেইটো লাহে লাহে অভাৰকাম কৰিলোঁ। তাৰপিছত মই আকৌ আগবাঢ়ি আহিলোঁ। গতিকে সেই শক্তিটো মনোবলটো মানে ভিতৰত থাকিব লাগিব, যিয়েই নহওক একো নাই। মই নিজে ৰিচেণ্টলি এতিয়া মই 2 মাহ হস্পিটেলত থাকি পেলাই এটা ডাঙৰ ফেজ এটা অভাৰকাম কৰি আহিছোঁ, যিটো বৰ বেছি কাম কৰাৰ কাৰণে হ'ল। এতিয়া অকণমান সাৱধান হৈছোঁ, নিজৰ মতে ধুনীয়াকৈ সজাই পৰাই তেনেকৈ চলিছোঁ। কাম যদিও কম এতিয়া, তথাপি কৰি আছোঁ মাজে মাজে মিলাই মেলি। আজি ৰাতিও এটা কাম আছে কৰিব লাগিব। চ' সেই হতাশাৰ পৰা সদায় মানে নিজক মুক্ত কৰি ৰখাটো। আৰু মই আগতে কৈছোঁ ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব কৈছোঁ মই। সেই এম্বিচিয়াছ মাইণ্ডটো সদায় সজাগ হৈ থাকিব লাগিব। তেতিয়া কোনো ধৰণৰ মানে হতাশা বা কোনো ধৰণৰ ঘটনাই মানুহক বিচলিত কৰিব নোৱাৰে বুলি ভাবোঁ। চ' সেইটো কথা মনত ৰাখিব সকলোৱে। আমি সকলো আছোঁ, একেলগ হৈ আছোঁ, আমি অসমীয়া। থেংক ইউ। আনহাতে অসমবাসীৰ বাবে এটা সুখবৰ, কাৰণ অসম চৰকাৰে খেলৰত্ন বঁটাৰ বাবে হিমা দাসৰ নামটো মনোনীত কৰিছে। যদিহে তেওঁ এই বঁটা লাভ কৰে, তেনেহ'লে এই সন্মান লাভ কৰা হিমা দাস প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হ'ব। আজিলৈ ভিডিঅ'টোত ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।